তো হেল্ল' বন্ধুসকল, মোৰ নাম উদ্ধৱ দাস আৰু আপোনালোকে চাই আছে ফিটনেছ সলিউশ্যন। বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে। যিহেতু লকডাউনৰ পিছত অতি দীৰ্ঘ সময়ৰ পিছত আমাৰ অপেক্ষাৰ ফল পালোঁ আৰু যিহেতু জিম অ'পেন হ'ল, সকলোৰ মনৰ আশা পূৰণ হ'ল। কাৰণ জিম বন্ধ থকা সময়ত জিমত ট্ৰেইনাৰ, জিমৰ অনাৰ তেওঁলোকৰ বহুত প্ৰব্লেম হৈছিল। কাৰণ জিমৰ বেলেগেতো বেলেগ কিবা কৰি হয়তো অলপ কিবা কৰি চলিব পাৰিছিল, কিন্তু জিমৰ যিবোৰ ট্ৰেইনাৰ বা অনাৰবোৰ আছিল তেওঁলোকে একোৱে কৰিব পৰা নাছিল। যাৰ বাবদ তেওঁলোকে কেনেদৰে চলিছে মাত্ৰ তেওঁলোকে গম পায়। অৱশেষত আমাৰ চৰকাৰে জিম খোলা দিলে আৰু ময়ো আজি 1-1.5 মাহত ভিডিঅ' দিব পৰা নাছিলোঁ, কাৰণ মোৰ কিছুমান পাৰ্চনেল প্ৰব্লেম আছিল, প্লাছ মই অলপ ব্যস্ততাৰ মাজতো আছিলোঁ। তো ফ্ৰেণ্ডছ, এতিয়াৰ পৰা ভিডিঅ'বোৰ প্ৰতিদিন বা ৰেগুলাৰলি পাই থাকিব বুলি আশা কৰিছোঁ। আপোনালোকে সদায় ছাপোৰ্ট কৰিব। ভাল লাগিলে নিশ্চয় লাইক কৰিব, কমেণ্টত জনাব যদি কিবা প্ৰব্লেম আছে, কিবা ভুল হৈছে। কাৰণ মই এজন সাধাৰণ ব্যক্তি, আজি মোৰো ভুল হ'ব পাৰে। গতিকে আপোনালোকে নিশ্চয় জনাব যদি কিবা প্ৰব্লেম আছে। প্লাছ মোৰ যিখিনি মই আপোনালোকক শিকাব পাৰিম, মই যিখিনি জানো মই আপোনালোকক নিশ্চয় শিকাম। আৰু মই ভাবিছোঁ যে অহাকালি জিমৰ এটা এক্সাৰচাইজৰ ভিডিঅ' দিম বুলি ভাবি আছোঁ। কাৰণ এনেধৰণৰ ভিডিঅ' এতিয়ালৈকে মোৰ ইউটিউব চেনেলত আপলোড কৰা নাই। গতিকে ফ্ৰেণ্ডছ, আপোনালোকে কমেণ্ট কৰি, লাইক কৰি বা ইমেইল আইডিত তেনেকুৱা ধৰণে জনাব যে তেনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপোনালোকে আগলৈকে চাব বিচাৰে নে বেলেগ ধৰণৰ আগত যেনেকৈ দিছিলোঁ, যেনেকৈ ব্যায়াম কৰাৰ আগত, এক্সাৰচাইজ কৰাৰ পিছত কেনেধৰণৰ খাদ্য খাব লাগে, ডাইটিংটো কেনেধৰণৰ কৰিব লাগে ঘৰতে কম পইচাত। স্পেচিয়েলি ফ্ৰেণ্ডছ, মোৰ চেনেলটোত কম পইচাত ঘৰতে কেনেকৈ নিজৰ বডিটোক মেইনটেইন কৰি ৰাখিব পাৰি সেইটোৰ ওপৰত নিৰ্ভৰ কৰি এই চেনেলটো হৈছে। কাৰণ ফ্ৰেণ্ডছ, আপোনালোকে গমেই পায় মই ইমান তেনেকুৱা ধৰণৰ পইচা পাতিত বা ইমান বডিৰ ওপৰত খৰচ কৰিব নোৱাৰা ময়ো এজন ষ্টুডেণ্ট হয়। গতিকে আপোনালোকেতো বুজি পাইছে আৰু। গতিকে স্পেচিয়েলি তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালীৰ বহুত হেল্প হ'ব, যিবোৰ নিজৰ বডিটোক উন্নতি কৰিব বিচাৰে কিন্তু পইচা পাতিৰ ক্ষেত্ৰত অলপ তলত পৰি আছে। ফ্ৰেণ্ডছ, মই যিখিনি পাৰিম আপোনালোকক নিশ্চয় হেল্প কৰি যাম। আৰু অহাকালি ভিডিঅ'টো দিম বুলি বা অহাকালি ভিডিঅ'টো আপলোড কৰিম বুলি ভাবি আছোঁ, এক্সাৰচাইজৰ ভিডিঅ'বোৰ ভাল লাগিলে লাইক কৰিব। আশা কৰোঁ সকলোৱে ভালে আছে। ধন্যবাদ। জয় অসম।